ডিপাৰ্টমেণ্টলৈ স্বাগতম। চাই দিয়া ভিডিঅ' তেওঁ ৰাষ্ট্ৰপতি হৈছিল, উপৰাষ্ট্ৰপতি হৈছিল, তেওঁ মহান দাৰ্শনিক, মহান লিখক। কিন্তু তেওঁ কৈছে যে মই শিক্ষকতা কৰিয়ে ভাল পাওঁ। আমাৰ এ পি জে আব্দুল কালামেও কৈছে মই ল'ৰা ছোৱালীৰ লগত থাকি ভাল পাওঁ, ছাত্ৰ ছাত্ৰীসকলক ভাল পাওঁ, মই শিক্ষকতাকহে ভাল পাওঁ। তেওঁ শিক্ষক আছে। আৰু বিশ্বগুৰু কাক কয় আমি আমাৰ ভাৰতৰ গুৰু পূৰ্ণিমা বুলি পালন কৰে। তাক মনটো দিয়ে শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো সদায় এটা অতি গুৰুত্বপূৰ্ণ সম্পৰ্ক বুলি ভবা হয়। কাৰণ আমি গম পাইছোঁ কোনো ৰাজনীতিজ্ঞই হওক বা কোনো শিক্ষাবিদেই হওক বা যিকোনো ক্ষেত্ৰত উচ্চ নাম কৰা কোনো ব্যক্তি হওক, তেওঁলোকৰ অন্তৰালত কিন্তু এজন শিক্ষকৰ অৱদান থাকেই। আমাৰ কিছুমান ৰাস্তা বনাই থোৱা থাকে, এটা পকা ৰাস্তা বনাই থোৱা আছে, এটা পাথ এটা বনাই থোৱা থাকে। সেই পাঠটোত যদি তোমালোকে যোৱা, তোমালোক নিশ্চয় সফল হ'বা। নিশ্চয় তোমালোকে ভাল ৰিজাল্ট কৰি ইয়াৰ পৰা ওলাবা। আৰু ভাল ৰিজাল্টটোৱে ডাঙৰ কথা নহয়, শিকি ওলাবা কিবা এটা। মোৰ মতে নম্বৰ এগালমান পোৱাটো ভাল এইটো নুবুজায়। মোৰ মতে কিবা এটা শিকি যোৱাটো লাগিলে সি নম্বৰ কমেই হওক, কিন্তু সি যদি তাৰ কনচেপ্টটো তাৰ সেইটো লৈ গৈছে, সেইটোহে আচলতে তোমালোকে পাব লাগে। আৰু তাৰ কাৰণে অকল টেক্সটবুকৰ ভিতৰত থাকিলে নহ'ব, বিভিন্ন কিতাপ তোমালোকে ল'ব লাগিব, বিভিন্ন মোবাইল ইণ্টাৰনেটটো ভালকৈ চলাব লাগিব। যদিহে পৰিশ্ৰম কৰিব পাৰে তেতিয়াহ'লে জীৱনত এদিন সফল হ'বই। ৰিজাল্টটোৱে সৰ্বোচ্চ নহয়। মই এইটো কথা আগতেও কৈছোঁ, আগৰ বিভিন্ন অনুষ্ঠানতো কৈছোঁ যে কেতিয়াবা ফলাফল বেয়া হ'ব পাৰে, কিন্তু হতাশ হ'ব নালাগে, ভাগৰি পৰিব নালাগে। জীৱনটো হৈছে প্ৰত্যাহ্বানপূৰ্ণ। আৰু আজিকালি প্ৰতিযোগিতামূলক এই জীৱনত, প্ৰতিযোগিতাৰ এই যুগত নিজকে প্ৰতিষ্ঠিত কৰিব নোৱাৰিলে, প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰিব নোৱাৰিলে কেতিয়াও কোনেও সফল হ'ব নোৱাৰে বুলি মই বিশ্বাস কৰোঁ। গতিকে আশা কৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ এই প্ৰত্যাহ্বান, তেওঁ জীৱনত যি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইসমূহ যাতে সৎ সাহসেৰে কষ্ট কৰি অধ্যাপকৰ জৰিয়তে যাতে সেই প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰে। আৰু সেই য'ত আত্মসন্মানৰ শব্দৰ সৈতে সমস্যাই সমৰ্পিত কৰিব পাৰি, এয়াই নন্দনা শইকীয়া মহাবিদ্যালয়ৰ ইতিহাস। এই মৰমৰ বিভাগটিলৈ পুষ্প আদৰণি জনাইছোঁ। মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা বুকুৰাটি ক'ব পাৰোঁ যে নন্দনা শইকীয়া মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ কেম্পাছত প্ৰশান্তি লাভ কৰিব পৰাকৈ সকলো আছে। সেইদৰে সাজ বঢ়াব পৰাকৈ শিক্ষাগুৰু আছে, বন্ধুত্বৰ ভেটি কৰিব পৰাকৈ আমাৰ মাজত আকুলতা আছে, আৰু আকাশখন চুই চাব পৰাকৈ ইয়াত আছে এখন প্ৰেৰণাৰ সুন্দৰ জখলা। ডাঙৰকে বেলেন বেপাৰী ইমান নাহে। হাৱাটোৰ দাম কেইটকা আৰু বেলুনটোৰ দাম কেইটকা? এই ভিতৰত সোমাই থকা হাৱাটোৰ দাম কেইটকা? কষ্টৰ দাম কিমান? বেলুনৰ দাম কিমান? অঁ, এতিয়া দাদা ল'বনে? মিউজিক ৰেডি কৰা। গান কিবা হিন্দী গান মাইকী মানে এনেকে নেতা टूथपेस्ट में से नहीं मेरा टूथपेस्ट में सनी है सनी
কি বগা নিমখে Này, hôm nay là